Hi friends, মই অভিজিত শইকীয়া আৰু আপোনালোকে চাই আছে অভিজিত শইকীয়া ইউটিউব চেনেল। আজি প্ৰায় এক্সাইটেড হৈ আছোঁ কাৰণ মোৰ অভিজিত শইকীয়া ইউটিউব চেনেলৰ ফেমিলিটো বহুত আগবাঢ়ি গ'ল। কাৰণ আপোনালোকৰ ছাপোৰ্ট আৰু মৰমৰ কাৰণে মোৰ আজি ফেমিলিটোৱে মানে অভিজিত শইকীয়া ইউটিউব চেনেলৰ ফেমিলিটোৱে আজি 50 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে। চ' সকলোকে বহুত বহুত ধন্যবাদ। জানো আপোনালোকক থেংক ইউ দিলে একো নহয়, কাৰণ মই যিমান পাৰিছোঁ সিমান চেষ্টা কৰিছোঁ। চ' আৰু আগলৈকে সকলোৱে যে মোক ছাপোৰ্ট কৰি আৰু মৰমেৰে ভাল পাই আগুৱাই নিয়ে। চ' এইটোকে আশা কৰোঁ। চ' আই লাভ ইউ অল মাই ফ্ৰেণ্ডছ। চ' 50 ছাবস্ক্ৰাইবাৰ 50K নহয় বাৰু, বহুত দিন আছে। 50 ছাবস্ক্ৰাইবাৰ কমপ্লিট। চ' থেংক ইউ ছ' মাছ অল মাই ফ্ৰেণ্ডছ। বাই বাই। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম। মই অভিজিত শইকীয়া আৰু আপোনালোকে চাই আছে অভিজিত শইকীয়া ইউটিউব চেনেল। চ' আজি বহুত এক্সাইটেড হৈছোঁ কাৰণ মোৰ অভিজিত শইকীয়া ইউটিউব চেনেলৰ ফেমিলিটোৱে 50 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে আপোনালোকৰ মৰম আৰু ছাপোৰ্টৰ বাবে। চ' আগলৈকে ছাপোৰ্ট কৰি যাব। অতি সোনকালে মোক 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক। 100ৰ পৰা 200 এনেকৈ আগুৱাই নি থাকক। চ' বহুত বহুত ধন্যবাদ 50 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰাৰ বাবে। আজি এটা ছাৰপ্ৰাইজ প্ৰেংক আনিম যিহেতু 50 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। এইটো মানে ভিডিঅ'মান আছামিটো বা ভিডিঅ'মানলৈ ফোন কৰিম। মই অভিজিত বুলি কৈ ল'ম। এইটো মানে মোৰ একাউণ্ট, মানে মোৰ ইউটিউব চেনেলৰ একাউণ্ট হেক হোৱা। চ' অসমত প্ৰথম নহ'ব পাৰে, প্ৰথম চাগে এনেকুৱা প্ৰেংক কৰিম। চ' প্ৰেংকটো এনজয় কৰিব আৰু ছাপোৰ্ট কৰিব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ত' ব'লক প্ৰেংকটো ষ্টাৰ্ট কৰোঁ আৰু প্ৰথমবাৰ শেষলৈকে চাব, এনজয় কৰিব ভিডিঅ'টো। হেল্ল' 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 অঁ দাদা, অঁ চিনি পাইছেনে? চিনি পোৱা নাই নহয়। কেলৈ? নাজানো নহয়। এই বিতুপন দা, অঁ কোৱা। মই চিনি পাইছনে? গম পাইছোঁ। অঁ হেৰি নহয়, কোৱা। এই মোৰ একাউণ্টটো হেক কৰি দিলে বে। কিয়? একাউণ্টটো হেক কৰি দিলে। 50 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছিলে। এতিয়া কি হৈ গ'ল? নাই, উৰি গ'ল চব। কেনেকে? গম নাপাওঁ। 50 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছিলে, মই ষ্টেটাছত দিছিলোঁ। কেনেকে হৈ গ'ল? তোমাৰ জিমেইল চিমেইল পাহৰিলা নি? জিমেইলটো আছে অভিজিত শইকীয়া 035। অঁ তাৰপৰা পাছপোৰ্ট ফৰৱাৰ্ড পাছৱৰ্ড আনিছোঁ, মানে হেক কৰিলে কোনোবাই। তোমাৰতো কোনে আকৌ হেক কৰিব, ইমান সৰু চেনেলটো। জানো দেই, একো গম নাপাওঁ। মানে ভিডিঅ'টো দিছিলোঁ, মানে ভিডিঅ' চিডিঅ' চব একোৱেই নাই, মানে একাউণ্টটো একোৱেই নোলালে। অকল কিবা হেৰি এটা ওলাই আছে, এইটো অকল মানে ফটো চটো একোৱেই নাই, চব উৰি গ'ল। Abhijit Sakia. আৰু ফেচবুকটোও উৰাই দিলে। এতিয়া অকল হোৱাটছআপটোৱে আছে। মই ভয় খাই আছোঁ, তাকে কি কৰোঁ তাকে ভাবিছোঁ মই। কি কৰোঁ বাৰু? কেনেকে জানিম এতিয়া? উৰি গ'ল যদি কি কৰিবা? নতুন খুলিব লাগিব আকৌ চাগে। আকৌ ইমান দিন মেহনত কৰাবোৰ পানীতে পৰিলে আৰু। সেইটোৱেতো। চেনেল কিনিম বুলি ভাবিছোঁ মই। হা? চেনেল এটাকে কিনি লওঁ নেকি? কোনোবাই বিকিব নি বাৰু? বিকিব মানে কোনে বিকিব ন? তাকে টকা 10,000 মান দিলে দিম যদি সৰু চেনেল হয়। কালি এলেক্সে এটা অৰুণাচল গালক এনেই দি দিছে। 85 ছাবস্ক্ৰাইবাৰ আছিলে। অঁ সেইটোহে চলাই আছে নেকি মৌচুমী বাই? অঁ মৌচুমী বাই আগতো উৰি গ'ল। অঁ আগতো উৰি গ'ল বুলি গম পাওঁ, কিন্তু সেইটো দি দিলে। অঁ সেইটো দি দিলে। তাকে ভাবিছোঁ, ইমান কষ্ট কৰিছিলোঁ। তোমাৰটোকে বিকিবা নি? বেয়া নোপোৱা যদি। দিম আৰু তোমাক 50,000 দিম। তোমাৰ ছাবস্ক্ৰাইবাৰ 500 ওপৰত নহয়। নাই এইটো বিকিব নোৱাৰি, ইমান কষ্ট কৰি গোটাইছোঁ। তাকেইতো ময়ো কষ্ট কৰি হেৰি কৰিছিলোঁ হ'লে। 500 ওপৰত নহয়ও, 600 ওপৰত, 700 হ'বলৈ 15টা লাগে অকল। অঁ যদি দিয়া আৰু বেয়া নোপোৱা যদি। তুমি এটা হেৰি কৰি ল'বা আৰু। ধেত, আকৌ গোটাবলৈ কিমান কষ্ট এটা চেনেলত। তাকেতো মোৰতো কাৰ হিংসা বাৰু ইমান। কেনেকে জানিবা এতিয়া কোন হ'ব? তাকেহে কি কৰোঁ ভাবিছোঁ। এতিয়াতো কোনেও ফোনেই ধৰা নাই, সেইকাৰণে তোমালৈ ফোন কৰিলোঁ, বেয়া নাপাবা আৰু। তাকে ভাবিছোঁ কি কৰোঁ, আৰু এটা খোলোৱে নে নোখোলোৱে নে। খোলা এটা ভালকে আগবাঢ়ি গ'লে হ'ল। কোনে ছাপোৰ্ট কৰিব আকৌ? ছাপোৰ্ট কৰিব নহয় কেলে।
ভিডিঅ' ভাল বনাই গ'লে চাপৰ্ট এনেই আহি যাব। এই বিতুপন দা অঁ এইটো প্ৰাংক আছিলে সৰু সুৰা। হা এইটো মানে বৰ বেলেগ প্ৰাংক, অসমত প্ৰথমবাৰ মানে প্ৰথমতে কৈ লৈছিলোঁ অঁ অঁ শেষ হ'ল বুলি, এনেই কৈছিলোঁ প্ৰাংক আছিলে। এই তেনেকা প্ৰেংক কৰে নি আৰু? সেইদিনাখনি ধৰা পৰিলে, সেইদিনাখনি ভিডিঅ'টো উৰি গ'ল। আজি পুৰা ফটাফটি কৈ দিছোঁ নে? মজা মজা মজা। কিবা এটা কৈ দিয়া চেনেলত। এইটো আপোনালোকে অভিজিত শইকীয়া চেনেলটো চাব, আৰু বহুত ভাল ভাল ভিডিঅ' বনাই থাকে। অঁ আৰু তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব Thank you. আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুন নতুন ভিডিঅ'বিলাক তেওঁৰ আহি থাকিলে ফাৰ্ষ্টতে আপোনালোকে পাই যায়। অঁ থেংক ইউ। Thank you. এই হ'ব দিয়া। মই বোলো আজি কামুৰিম অলপ। মই সঁচাকে বুলি ভাবিলো, মই কোনে হেক কৰিলে আকৌ তোমাৰ এটা? মই চেনেলটো বিকিব সেইকাৰণে সুধিছিলোঁ আকৌ। ধেৎ, বেয়া নাপাবা দেই। হ'ব দে, নাই পোৱা বেয়া। পাছত ফোন কৰিম ৰ'বা। হ'ব দিয়া। চ' ফ্ৰেণ্ডছ, এইটোৱে আছিল সৰু সুৰা প্ৰেংক। কৈ দিলোঁ, ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ। এইটো এটা ছাৰপ্ৰাইজ প্ৰেংক আছিলে। মই কৈছিলোঁ বাৰু আগৰ ভিডিঅ' এটাত ছাৰপ্ৰাইজ প্ৰেংক দিম বুলি, 50 ছাবস্ক্ৰাইবাৰ হ'লে। চ' ইনষ্টাগ্ৰামতো দিছিলোঁ 50 ছাবস্ক্ৰাইবাৰ হ'লে ছাৰপ্ৰাইজ প্ৰেংক আহিব বুলি। চ' এইটোৱে আছিল অসমত ফাৰ্ষ্ট টাইম, চাগে ফাৰ্ষ্ট টাইম নহ'ব পাৰে। চ' ট্ৰাই কৰিছোঁ আৰু ছাৰপ্ৰাইজ প্ৰেংক আনিবলৈ চেষ্টা কৰিম আপোনালোকে, নতুন নতুন আপোনালোকৰ মাজলৈ। চ' লাইক কৰিব আৰু আপোনালোকে এটা কথা ক'বচোন, ডিছলাইক কিয় কৰে আৰু ডিছলাইক কিয় কৰে কথাটো জনাব এইটো ভিডিঅ' তলৰ কমেণ্ট বক্সত। আৰু এইটো ভিডিঅ' তলৰ কমেণ্ট বক্সত জনাব, যাতে মই আগৰ ভিডিঅ'টোত যদি মোৰ ভুল ভ্ৰান্তি হৈছে শুধৰাবলৈ চেষ্টা কৰিম। চ' বাই বাই, লগ পাম এটা নতুন ভিডিঅ'ত। চ' এইটো ছাৰপ্ৰাইজ প্ৰেংক আছিলে। চ' ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব যদি মোৰ চেনেলত নতুন। চ' 50 ছাবস্ক্ৰাইবাৰ কৰি দিয়াৰ কাৰণে থেংক ইউ। আই লাভ ইউ অল মাই ফ্ৰেণ্ডছ। চ' বাই বাই, লগ পাম এটা নতুন ভিডিঅ'ত। জয় অসম। सफर कैसा है ये सफर, मंजिलों की ना है कोई खबर। सफर कैसा है ये सफर, मंजिलों की ना है कोई खबर। रास्तों से मेरी गहरी यारी हो गई जो फर्ज से